আজি মই স্বর্গ রাজ্য আক্রমণ করি সেইহে মহান্যসকল আজি হবলৈ পোৱা আৰু যাত্ৰা কৰা আমন্ত্ৰণ একো মুখে পোৱা জয় জয় জয়ধ্বনি কৰা নৃত্যগণ সলসাই দেব পুৰী কৰা আক্ৰমণ
দেৱদত্তই জানিব লাগিব তেতিয়াহে লক্ষ্মী দেৱী উদ্ধাৰ হৈব কথা শুনি আমি জানো আমার মাজত কোনো বিভেদৰ কাৰণ নাই নে কি কোৱা দেৱগণ দৈত্যবিলাকে বা কি কোৱা তেনেহলে শাৰী পাতি বহা লক্ষ্মীৰ শয়ন পাতে ব্ৰহ্মাদেৱে
তোমাকনো কি বুলি মাতিব তেতিয়া নাৰায়ণে কৈছে তুমি মা হলে মই পিতা নহয় প্ৰভু আজিৰ পৰা তোমাৰ নাম হ'ব লক্ষ্মীপতি মাধৱ 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 শুনক প্ৰভু মই কিন্তু য'তে ত'তে নাথাকো মই ক'ত নাথাকো শুনকচোন যিটো নাৰী নিজৰ স্বামী ভক্তি নকৰে